মনিটৰ চলাও টেম্পু গাড়ী জমায়া দাবাৰী চলাও টেম্পু গাড়ী থাকো ভাড়া ভাৰী লিখা পঢ়া কৰি নাপালো চাকৰি কোনে কৈ যাবা হাতাৰী মোৰ খালী গাড়ী জাময়া দাবাৰী ও ভাই কিনো দিন হল জীবিকার উপায় শূন্য হওয়াই হল ঘরে ঘরে বেকার লোড়া তেনে বাহি গল চাকরি নহলে ছোৱালীও নহা হল মই পিছে আগে গোটালো এজনী ঘরে লগে লগে দিলে বেলেগ কৰি কেনেকৈ চলো তাকে চিন্তা কৰি চলাও টেম্পু গাড়ী মোৰ খালী গাড়ী গাড়ী তুমি নাপাৰিবা দুষ্ট ল'ৰা বুলি গাড়ী তুমি নাপাৰিবা দুষ্ট ল'ৰা বুলি ও ভাই কিনো দিন হল গাড়ী চলাই চলিবনো দিগদাৰী হল অসমত চকা বন্ধ কি যে কৰো হাই ৰাস্তাবোৰত বানপানী হয় যোৱাৰ উপায় নাই আজি পাব্লিকৰ গালি কালি পুলিচৰ গালি ঘৰত ঘৈণীৰ গালি লাগে বোলে দামী খালি এনেকৈয়ে চলে মোৰ জীৱন গাড়ী অ মোৰ খালী গাড়ী চলাও টেম্পু গাড়ী চলাও টেম্পু গাড়ী থাকো ভাড়া ভাৰী লিখা পঢ়া কৰি নাপালো চাকৰি কোনে কৈ যাবা গাড়ী অ মোৰ খালী গাড়ী জাময়া দাবাৰী নানা দিদি দিদা নানা দিদি দিদা নানা দিদি দিদা দিদি দিন নানা দিদি দিদা নানা দিদি দিদা দিদি দিন নানা দিদি দিদা দিদি দিন নানা দিদি দিদা দিদি দিন নানা দিদি দিদা নানা দিদি দিদা দিদি দিন নানা দিদি দিদা বঢ়িয়া বহুত বহুত ধন্যবাদ সকলোকে মই আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো ধন্যবাদ এই সুযোগতে আমি আমাৰ সদ্য বিদায়ী অসম সাহিত্য সভা উতলা শাখাৰ শ্ৰী নিৰ্মল চন্দ্ৰ নাথদেৱে আৰু লগে লগে এটি জাপি আগবঢ়াইছে আমাৰ কৰ্মকৰ্তা এজনে আৰু তেখেতলৈ সম্বৰ্ধনা আগবঢ়াইছে কীৰ্তিশ্বৰ ডেকাদেৱে আমি ৰেড ছিগনেল খ্যাত হীৰক চান্দদেৱকো এই সুযোগতে আমি আপোনালোকৰ সন্মুখত চিনাকি কৰি দিব ওলাইছোঁ এয়া ৰেড ছিগনেল খ্যাত হীৰক চান্দ আমাৰ ঔতলা শাখা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি